নমস্কাৰ মোৰ নাম বিদিশা আৰু মই সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল জাৰো মুন সাকিকলৈ আজি মই আপোনালোকৰ ওচৰলৈ তিনিটা সিম্পল টিপ লৈ আহিছোঁ পইচা লৈ পইচা কিমান ইম্পৰ্টেণ্ট আজিকালিৰ দিনত পইচা বেছি হ'ব নালাগে পইচা কমো হ'ব নালাগে মাজত থকাটো বেলেঞ্চত থকাটো বিৰাট দৰকাৰ আৰু আমি দেখোঁ কি আপুনি দেখিব পইচা খৰচ বেছি হৈ আছে পইচা আহাতকৈ এইটো এটা কমন প্ৰব্লেম পইচাটো বেছি গৈ আছে পইচা আহাতকৈ যিমান আমি আশা কৰিছোঁ সিমান পোৱা নাই এনেকুৱা কি হ'ব পাৰে আমি ডেইলি লাইফত এনেকুৱা কি কৰোঁ যোনটো কাৰণে এনেকুৱা হৈ থাকিব পাৰে আমাৰ লাইফত আমি কি ৰেক্টিফাই কৰোঁ কি ভুলবিলাক যে নাজানাকৈ কৰি আছোঁ সেইবোৰ কেনেকৈ শুধৰাব পাৰোঁ আজি মই আপোনালোকৰ ওচৰলৈ একদম চিম্পল কিছুমান যোনটো আমি ডেইলি লাইফত কৰিব পাৰোঁ তেনেকুৱা কিছুমান টিপ ক'ব বিচাৰিছোঁ কিছুমান কথা ক'ব বিচাৰিছোঁ পইচা লৈ চবতকৈ প্ৰথমতে মই আপোনাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ চবতকৈ প্ৰথমতে হৈছে আপোনাৰ পইচা ৰখা জেগা যোনটো আপোনাৰ পাৰ্চ বা মানি বেগ বা আপোনাৰ মানি ৱালেটটো আমি মই এটা সৰু এক্সাম্পল দিছোঁ মোৰ তাত ইয়াতে এটা সৰু বেগ আছে এনেকুৱা বেগত বা আমি দেখিছোঁ ৱালেটতো আমি দেখিছোঁ ৱালেটবোৰ এনেকৈ জেনেৰেলি কিছুমানৰ ফ'ল্ড হৈ যায় সেইটো একো প্ৰব্লেম নাই কিন্তু আপুনি যেতিয়া পইচা ৰাখিব ৱালেটত পইচা সদায় এনেকৈ আহে চাব চিধাকৈ আহিব কেতিয়াও পইচাটো ফ'ল্ড হৈ নাহে আমি যেতিয়া বান্ডলত দেখিম পইচা সদায় এনেকৈ থাকে পইচাটো সদায় পাৰিলে ৱালেটত এনেকুৱা বেগবোৰ ল'বলৈ চেষ্টা কৰিব মতা মানুহৰ কাৰণে এইটো ৱালেট লাগিবই আপুনি যদি লেডি হয় আপুনি এনেকৈ ৰাখিব পাৰে পইচাটো সদায় বিনা ফ'ল্ড কৰি চিধাকৈ ৰাখিবলৈ চেষ্টা কৰিব পইচা কেতিয়াও ফ'ল্ড কৰি নাৰাখিব এনেকৈ যদি আপোনাৰ বেগটো ফ'ল্ড হৈছে নো প্ৰব্লেম এইটোত একো কৰিব নোৱাৰে কিন্তু যদি বেগটো চিধা আপোনাৰ পইচাটো যিমান পাৰে চিধাকৈ যেনেকৈ পইচাটো নোটটো হয় তেনেকৈ ৰাখিব বেগত এইটো আমি সকলোৱে নকৰোঁ আমি দেখিছোঁ পইচা এনেকৈ কৰি পেলাই আমি ভৰাই দিওঁ এইটো এটা ডাঙৰ অবষ্টেকেল হয় এইটো এটা ডাঙৰ বাধা হয় পইচা খৰচটো বেছি হয় বুলি কয় বাস্তৱ মতে আমি আৰু এটা বস্তু লক্ষ্য কৰিব পাৰোঁ যোনটো আমি ঘৰ চাফা ৰখাটো কিমান ইম্পৰ্টেণ্ট লক্ষী এখন তেনেকুৱা ঘৰতে আহিব বিচাৰিব যোনটো চাফা চিকুণ ভগৱান সদায় চাফা চিকুণত জেগাত প্ৰেফাৰেঞ্চ দিয়ে বুলি আমি জানো বেছিভাগ য'ত চাফা চিকুণ আছে ত'তে আহিবলৈ শুদ্ধ হৈ আছে জেগাটো তাতে আহিবলৈ বেছি ভাল পায় চ' চবতকৈ প্ৰথমতে আমাৰ যোনটো দৰজা আমাৰ যোন মেইন দৰখন যোনটো এৰিয়া আছে বাহিৰৰখিনি সদায় যিমান পাৰে চাফাকৈ ৰাখিব প্লেণ্টছ ৰাখিব পাৰে আপুনি গছ গছনি সৰু সুৰা টাব প্লেণ্টছ ৰাখিব পাৰে ভিতৰতো ৰাখিব পাৰে লিভিং ৰুমটো যোনটোত মানুহ আহে যোনটোত আপুনি বহে তাতো আপুনি প্লেণ্টছ ৰাখিলে খুব ভাল গ্ৰীণ প্লেণ্টছ কিয় গ্ৰীণ প্লেণ্টছে আমাৰ গ্ৰ'থ আনে ফাইনেন্সিয়েল এবাণ্ডেঞ্চ আনে আৰু আমাৰ বেলেগ কামতো আমাৰ বহুত সহায় কৰে কিয় আমিতো এইকেইটা এলিমেণ্টাৰী বনিছোঁ 4টা এলিমেণ্টাৰী আমি বনিছোঁ জুই বায়ু অগ্নি বায়ু পানী আৰু মাটিৰে চ' মাটি এইকেইটা বায়ু এইকেইটা এলিমেণ্ট যেতিয়া বেলেঞ্চ হৈ থাকিব আপোনাৰ কোনো ধৰণৰ প্ৰব্লেম নহয় লাইফত এতিয়া যেতিয়া এইকেইটা ইমবেলেঞ্চ হয় তেতিয়া আমাৰ পইচা প্ৰব্লেম হ'ব আমাৰ কামৰ প্ৰব্লেম হ'ব ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম হ'ব বহুতো এনেকুৱা ফেক্টৰ আছে আমি চবতকৈ প্ৰথমতে আজি ক'লোঁ পইচাটো কেতিয়াও ফ'ল্ড কৰি নাৰাখিব দ্বিতীয়তে ঘৰৰ যোনটো এণ্ট্ৰেঞ্চ ঘৰৰ যোনটো লিভিং ৰুম একদম চাফাকৈ ৰাখিব কোনো কোণাত কোনো ধৰণৰ মানে লেতেৰা কৰি একো নাৰাখিব বা ডাম্প কৰি নাৰাখিব একো বস্তু থাৰ্ড একদম চিম্পল কথা এটা এইটো যোনটো আমি জানিও কেতিয়াবা আমি তেনেকৈও থাকি যাওঁ বহুতে তেনেকৈ থাকি যায় পানী কেতিয়াও খৰচ হ'ব নিদিব অযথা পানী যিমান দৰকাৰ হয় সিমান ইউজ কৰিব পানীটো ছেভ কৰিবলৈ চেষ্টা কৰিব এইটো কোৱা গৈছে কি পানী যদি লিক হৈ থাকে ঘৰত পানী যদি অ'ভাৰফ্ল' হৈ থাকে আৰু আপুনি যদি পানী ঠিক কৰি ৰখা নাই সেইখিনি বস্তু পানী টেপ চেপ যদি ফিক্স কৰি ৰখা নাই আপোনাৰ চিনটেক্সৰ বোলে পানী লিক হৈ আছে এইবোৰ একদমেই ফিক্স কৰি ৰাখিব পানীটো প্ৰিজাৰ্ভ কৰিবলৈ চেষ্টা কৰিব পানীৰ লগতো ধনো লাগি থাকে ৱেলথো লাগি থাকে চ' পানী যিমান আপুনি ছেভ কৰিব আপোনাৰ পইচাত কোনো ধৰণৰ প্ৰব্লেম নহয় আপোনাৰ
ৱেল্থ এবাণ্ডেঞ্চ এট্ৰেক্ট কৰিবলৈ কোনো ধৰণৰ প্ৰব্লেম নহয় মনত ৰাখিব এই চাৰিটা এলিমেণ্ট বেলেঞ্চ কৰি ৰখা বিৰাট দৰকাৰ অগ্নি বায়ু জল আৰু পৃথিৱী এইখিনি যেতিয়া বেলেঞ্চ কৰি ৰাখিব যোনকেইটা এলিমেণ্টেৰে আপুনি ঘৰ বনাইছে যেনেকৈ য'তে আছে এইখিনি যদি ধুনীয়া চাফাকৈ ৰাখিব আপোনাৰ পইচাত কোনো ধৰণৰ মানে বিপদ বা আপোনাৰ পইচা ক'ৰবাত ৰখি আছে বা আপোনাৰ পইচা বেছি খৰচ হৈ আছে আহাতকৈ এইবোৰ বস্তু আপোনাৰ বেলেঞ্চ হৈ যাব তো আজিৰ কাৰণে ইমানেই ক'বলৈ আছিলে আপোনালোকৰ ওচৰতে আৰু আশা কৰোঁ আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে মই অসমীয়াতে কৰিছোঁ এইটো চেনেল কাৰণ মই অসমৰ হয় আৰু মোৰ বহুত ইচ্ছা আছিলে অসমীয়াত কৰিবলৈ কাৰণ বহুত মানুহে তাৰো বিষয়ে তেনেকৈ ইমান নাজানে অসমত চ' মই আগবঢ়াই আনিব বিচাৰিছোঁ এইটো সকলোৰে কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো লাইক কৰিব আৰু ছাপোৰ্ট কৰিব আজিৰ কাৰণে ইমানেই লাভ লাইট ব্লেছিংছ এণ্ড এবাণ্ডেঞ্চ তেওঁৰ মোৰ চাইকিক থেংক ইউ